হেল্ল' এণ্ড স্বাগতম দোস্ত ৱেলকাম টু অমিজ ব্লগ। আচলতে এটা ভিডিঅ' মই অলৰেডি ক্ৰিয়েট কৰিছোঁ, আপোনালোকে চোৱা নাই যদিও অমি কলিতা নামৰ চেনেলটোত চাব। আৰু এইটো চেনেলত এইটো ভিডিঅ' মই অলপ বেলেগ ধৰণে বনাইছিলোঁ, কিন্তু ভিডিঅ'টো আপলোড কৰা হোৱা নাছিলে। চ' এইটো ভিডিঅ' মই আৰম্ভণি এইখিনিৰ পৰা লৈছোঁ। সেইটো ভিডিঅ'টো যদি কোনোবাই চাই পেলাই ভাবিছে একে বুলি, একে নহয়, ভিডিঅ'টো অলপমান বেলেগ চাই পেলাই গম পাব। চাই থাকক। সেইদিনাৰ কিছুমান দেখা নোপোৱা দৃশ্য মই দেখাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াত আপোনালোকে দেখা নোপোৱা, মানে তাত সেইটো ভিডিঅ'ত দেখা নোপোৱা ভিডিঅ'য়ে পাব ইয়াতে। আৰু চাওক কি সুন্দৰ এটা কিছুমান বস্তু বনোৱাইছে, যিবিলাক বস্তু দেখিলে অৰিজিনেল যেন লাগে। এখন সুন্দৰ গাঁৱৰ পৰিৱেশ, গাঁৱৰ আচলতে এখন গাঁও বুলিয়ে নহয়, গোটেইখিনি আছে, একদম অৰিজিনেল যেন লাগেনে? इसका हंसी देखो ना, हाई जाओ हाई। মাছটো চাওকচোন, য়েল্লো ফিছ। দিন দুপৰতে ফ্লাছ জ্বলাই থৈছোঁ, গমেই পোৱা নাই। সেই অন্ধ মানুহৰ কেমেৰাৰ ওচৰত আহি আছে, ৰ'ব মাছটো গুচি গ'ল। এই একে মাছ আছে নেকি তাতে? খুব সুন্দৰ পাহাৰৰ দৃশ্য, নিজৰা। তলত মাছ আছে নেকি? নাই। আরে মছলি ভাই ইধৰ আজা। বড় বড় মাছলি, মোৰ মাছটো জ্বলি আছে। পুঠি মাছো ধৰিছে, পুঠি মাছো থৈ দিছে। এইটো গোল্ড ফিছ। ইয়াত ৰখা হৈছে শাক পাচলিৰ ঔষধ, মানে বিভিন্ন ধৰণৰ শাক পাচলিত আমাৰ পোকে ধৰে, আৰু তাৰ পৰিত্ৰাণ পাবৰ কাৰণে এইবিলাক শাক পাচলিৰ ঔষধ ৰখা হৈছে। তো আমাৰ বাইদেউজনী অকণমান আগত গ'ল, তো আমি অকণমান আগত যাব লাগে, তো চাই থাকক। এইবাৰ অলপমান আগলৈ যাইছোঁ, এতিয়া আগলৈ কি বস্তু আছে দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। কিতাপ মাৰ ফটো মাৰ। কিতাপ চাওক, ইয়াতে এতিয়া কিতাপে পাব, সকলো ধৰণৰ কিতাপ আছে। নাজানো কি কিতাপ আছে, মই চাবলৈ ওচৰত যাই আছোঁ। এই গোটেই এৰিয়াটো কিতাপ, মাথো কিতাপ আৰু কিতাপ, গোটেই এৰিয়াটো কিতাপে ভৰ্তি হৈ আছে। দেখি আছোঁ, কিতাপ পঢ়াৰ বিশেষ চখ নাই, কিন্তু তথাপিও ছায়েন্সৰ যদি কিবা কিতাপ পাওঁ, মানে কিছুমান আৱিষ্কাৰ বা কিবা বস্তু, তেতিয়াহ'লে চাই ভাল পাওঁ, পঢ়ি ভাল পাওঁ। সেইবিলাক বস্তু পঢ়ি অলপ ইণ্টাৰেষ্টটো বেছি সেই বস্তুটোত, কিন্তু বেলেগ কিতাপ পঢ়াত বেছি ইণ্টাৰেষ্টেড নহয়। আৰু কিছুমান গল্প পঢ়ি ভাল লাগে, আলোচনী পঢ়ি ভাল লাগে কিছুমান। মডাৰ্ণ পাব্লিক একাডেমি, এই দুখন ডাঙৰ কিতাপ চাওক, আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ। ওপৰত এখন আছে অসমীয়া সাহিত্য সম্ভাৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জী। ডাঙৰ কিতাপ সজোৱাইছে। চিকিৎসালয় আছে ওচৰতে। কিতাপ, ইণ্টাৰনেট, বৰ্তমান ইণ্টাৰনেটৰ জগত। এইবাৰ আমি যাম অলপ এইফালে, কি আছে চাম ইয়াতো, যিহেতু আহিছোঁ একেবাৰতে গোটাইবিলাক চাই সমাপ্ত কৰোঁ আৰু, নে কি কয়?
আদৰণি সমিতিৰ জৰিয়তে এপ্লিকেশ্যনত উপলব্ধ হ'ব। এই শুৱালকুছিত লাষ্টৰ অলপ আগত মানে লাষ্টৰ অলপ আগত এটা ভাল বস্তু আছে চাব, স্পেচিয়েলি ছোৱালীবোৰৰ কাৰণে ভাল লগা বস্তু। তো চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, পাৰিলে এবাৰ শ্বেয়াৰ কৰি দিব, যোনে যোনে চাব পোৱা নাই চাব পাৰিব। আৰু চেনেলটো নতুন চেনেল যিহেতু এইটো বেলেগ চেনেল, তো ছাবস্ক্ৰাইব কৰি থৈ দিব যদি কৰা নাই। চুৰ কৰিলে ধৰা পৰিব। ইয়াৰ পৰা আৰু কিমান দূৰ যাব লাগিব সেইটো নাজানো নহয়। এইফালে একো বিশেষ চাবলগীয়া নাই আৰু এটা ডাঙৰ বুদ্ধদেৱ আছে আৰু কিবা কিবি এনে হেৰি দিয়া আছে, চাব পাৰে। এইফালে কিবা কিবি আছে, কিন্তু তেনেকৈ বিশেষ চাবলগীয়া একো সেনেকুৱা নাই। আৰু যিহেতু মোৰ মোবাইলৰ চাৰ্জো শেষ, আজি একেবাৰে কি ক'ব আৰু বহুত ঠাই। এতিয়াহে কিছুমান হৈ আছে। ৰাস্তাতে গাছৰ তলত খা এইবাৰ অলপ বেলেগ ঠাইত যাওঁ বলক, অলপ ভিতৰৰ ফালে যাওঁ আৰু কিছুমান বস্তু আছে দেখাবলৈ চেষ্টা কৰোঁ। আহক, মানে মোৰ লগত আহক। মানুহ চাওক, মানুহ চাওক, বাপৰে বাপ, এতিয়াহে বহুত মানুহ হৈ আছে। কোনোবাই জিম মাৰিব নেকি? গাহৰি মাংস চাওক, গাহৰি মাংস আৰু সেই কাকৰা পুৰা প্লাছ মিছা মাছ। সঁচা নহয় কিন্তু, মিছাহে কিন্তু। भुजिया मशीन एक ही है, डिजाइन आपको 15 दिया जाएगा, सब अलग ना हो तो एक लगा देना इसके अंदर। लगाने के बाद इसको डाल दीजिए आप। बेसन का बनाओ, चावल का बनाओ, आलू का बनाओ, क्रीम का बनाओ, दाल का बनाओ, जो भी चीज़ का घर में खाना हो इस टाइप से ऐसी परहेज कीजिएगा जैसे घर में बनाने के लिए, घर में खाने के लिए इस टाइप से दबा दीजिएगा, बन जाएगा। जैसा फार्मूला लगाओगे वही साइज का बनेगा। तेल में फ्राई करना है मैडम, तेल में फ्राई कीजिएगा, भाजिएगा ऊपर बात, उसके बाद खाइएगा। अलग अलग ইয়াতে চেৰকি আৰু ব্ৰেক ডেন্স এনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ আছে। আৰু ইয়াতে মই ভিডিঅ' বনোৱা নাই, কাৰণ ভালকৈ ভিডিঅ' নবনাওঁ ইয়াতে, কাৰণ ইয়াতে গান বাজি আছে। তো গান বাজিলেতো আমাৰ ইউটিউবত সকলোৱে জানে, হয়তো দিব নোৱাৰোঁ আমি যিকোনো ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত বুলি ধৰি লওক, কাৰণ দেখুৱাবলগীয়া একো এনেকুৱা স্পেচিয়েল বস্তু নাই আৰু যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ আপোনালোকক। তো এতিয়া আমাৰ যাম আৰু অলপ পিছত 4টা বজাত আমাৰ জাহাজ ষ্টাৰ্ট হ'ব। তো এতিয়াৰ পৰা অলপমান আগলৈ আহি আমি ইয়াতে অকণমান চাই লওঁ ভালকৈ, অলপ সময় আছে যিহেতু। তো যদি কিবা মই দেখিবলৈ পাওঁ তেতিয়াহ'লে মই আৰু দেখাবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমান সমাপ্ত ইয়াতে। তো এতিয়া যাবলৈ হ'ল আৰু এবাৰ শেষত এই দৃশ্যটো চাওকচোন, কি ধুনীয়া দৃশ্য, কি ধুনীয়া দৃশ্য চাওক। এইখিনিতে আমি ভিডিঅ'টো সমাপ্ত কৰিম আৰু এইখিনি লাষ্ট। বন্ধুসকল, টাইটানিকৰ সেই দৃশ্যটো মনত পৰিছেনে? অকণমান ছেম সেনেকুৱা টাইপ লাগিছে নেকি টাইটানিক? কেনে